গাইজ মই বৰ্তমান আছোঁ বাউণ্ডীত। তো বাউণ্ডীত এটা ধুনীয়া মন্দিৰ আছে য'ত আপোনালোকক দেখাব চেষ্টা কৰিম ভিডিঅ'ৰ দ্বাৰা। তো মন্দিৰটোৰ নাম হ'ল ধাৰেশ্বৰ মন্দিৰ। তো আমি মন্দিৰটো দেখাব চেষ্টা কৰিম। তো ধুনীয়া প্লেচ আৰু আপোনালোকক দেখাই আছোঁ ভিডিঅ'ৰ সৈতে। এনে আগে পিছে আহি পাইছোঁ, আজি ভিডিঅ'ৰ সৈতে এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম আপোনালোকৰ আগত। তো চাই থাকক ভ্লগটো। আৰু তাৰে আগতে মই এটা কথা ক'ব বিচাৰোঁ যে যোনে যোনে চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি যাব, কাৰণ আপোনাৰ এটা ছাবস্ক্ৰাইবাৰ মই আশীৰ্বাদ বুলি গ্ৰহণ কৰিম। আৰু আপোনালোকে ছাপোৰ্ট কৰিলে মই তেতিয়া আগবাঢ়িব পাৰিম, উৎসাহ এটা পাম। তো হে গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জেজেছ ব্লগ আছাম। তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম। তো আমি এতিয়া বৰ্তমান যাম ধাৰেশ্বৰ মন্দিৰ চাব। তো বলক। তো গাইজ, মই বৰ্তমান আছোঁ ধাৰেশ্বৰ মন্দিৰৰ ভিতৰে সোমাইছোঁ। তো আপোনালোকক ভিতৰগিলা দেখাই আছোঁ কেনেকুৱা, বহুত ধুনীয়া। মানুহ চানুহ নাই বৰ্তমান, মানে কি ভাতুৰিলে আছে না পিছবেলা। তো সেইকাৰণে পৰিৱেশটো বঢ়িয়া ঠাণ্ডা হৈ আছে। তো আপোনালোকক দেখাই আছোঁ, চাই দিয়ক। তো গাইজ, এইটো হ'ল ধাৰেশ্বৰ মন্দিৰ। তো ইয়াতে লেখা আছে শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয় শিলগুৰি। তো আপোনালোকক ভিতৰে যাই দেখাই আছোঁ। তো চাই দিয়ক, ইয়াতে ধুনীয়া এটা মানে এটা পুখুৰী আছে। তো এতিয়া বৰ্তমান মানে বৰষুণ দিছে না ৰাতিপুৱা, ইয়াতে ধৰা মাছ চাছো আছে আৰু কাছও আছে। এনেই গম পাওঁ, মানে কি দাদা কৈছিল আৰু। তো এতিয়া মানে বৰষুণ দিছে না, এতিয়া একো নাই। এতিয়া ধৰক আপোনালোকক দেখাই আছোঁ। তো ইয়াতে লেখাই আছে, চাব পাৰে। তো এতিয়া আমি অলপ ভিতৰে যাই দেখাই আছোঁ আপোনালোকক। গাইছ, ই কিবা আনছি খোৱা বস্তু কি গিলা বেয়া। তো গাইছ, এইটোৱে হ'ল ধাৰেশ্বৰ মন্দিৰ, বহুত ধুনীয়া মন্দিৰ। তো আপোনালোকে আহি চাব পাৰে, মানে কি বহুত ধুনীয়া মন্দিৰ, আহি গম পাব আপোনালোকে। তো গাইছ, চাব পাৰে, মই জুম কৰি দেখাই দিছোঁ। এইটো হ'ল ধাৰেশ্বৰ মন্দিৰ। আৰু ইয়াৰ পিছপিনে আছে আকাশীগংগা, মানে এটা নিজৰা পাহাৰত। তো যাই আছোঁ তাত, মানে চাইডেদি ৰাইট চাইডে য'ত এটা চিৰি আছে, য'ত ওপৰত তো আকাশীগংগা এটা নিজৰা আছে, য'ত আপোনালোক সেইটো দেখাব চেষ্টা কৰিম। তো আমি এতিয়া ওপৰলৈকে যাই আছোঁ। তো চাই থাকক। তো আমি ওপৰত যাই আছোঁ, মানে কি বহুত ওখ পাহাৰখন, মানে পাহাৰত আছে। য'ত ওপৰলৈকে যাওঁতে বহুত কষ্ট হয়, পূৰা ভাগৰ লাগি আছে। এতিয়া আমি মানে কি বহুত কষ্ট। তো যাই আছোঁ, দেখাই আছোঁ আপোনালোকক। তো গাইজ, পূৰা ভাগৰ লাগছে। বৰ্তমান আধাৰো আধা উঠছোঁ ওপৰত, পূৰা ভাগৰ লাগছে। মানে কি আৰু ওপৰত যাব আছে। তো দেখাম, কষ্ট কৰিম সেইখিনি আপোনালোকক দেখাবৰ কাৰণে। তো আমি আকাশীগংগা আজি চাই আহি যাম নিজৰাটো। তো আমাৰ দোস্তি আহিছে, পূৰা ভাগৰ। কেনে অনুভৱ, কেনে আৰু নৰা পাৰবিয়া সৰু চলি দিছিনা যেতিয়াৰ পৰা সি সেই কিবা খাই আছে 5 টকা দামী। তো গাইজ, দেখাই আছোঁ, চাই থাকক। তো গাইজ, ওপৰত আহি এটা ধুনীয়া নাজাৰা দেখা পালোঁ। তো আপোনালোকক দেখাই আছোঁ, চাওক কি ধুনীয়া এটা পৰিৱেশ। এয়া হ'ল আমাৰ অসমৰ পৰিৱেশ, ধুনীয়া। তো আৰু ওপৰত যাব আছে বাকী, অলপ জিৰাইছোঁ, মানে পূৰা ভাগৰ লাগছে। তো যাই কেনে দেখাই আছোঁ আপোনালোকক, চাই থাকক। তো গাইজ, এটা কথা কওঁ, কি জানানা, অকলে নাহিবি কোনোতে। ৰাতি ঘৰত যায় ভোটেই সেই হ'ব, মানে কি অলপ ভয়ানক জেগা। এনেই বাকী বেলেগ একো নাই, মানুহ থাকিলে ভাল লাগে। আগে পিছও আহি পাইছোঁ। তো অকলে আহিলোঁ না, অকলে মানে মোৰ লগত এটা আছে, সিও মোৰ থাকি আৰু ভয় বাদুৰা, সেইকাৰণে অলপ ভয় লাগে। পিছফালে কিবা আছে, এই ভয় বাদুৰা, এই মস্ত ভয় বাদুৰা। তো গাইজ, দেখাইছোঁ ওপৰত যায় অলপ কিবা আছে। তো গাইজ, চাওক, সঁচাকৈ ভয়ানক জেগা অলপ। তো গাইজ, সেইটো চাওক, সেইটো হ'ল ব্ৰহ্মপুত্ৰ। চাওক, ইয়াৰ পৰা দেখা পায় পানী অলপ বাঢ়িছে মানে। তো এয়া চাওক নাজাৰা, কি ধুনীয়া এটা পৰিৱেশ দূৰ দূৰণিলৈ। ফাইনেলি আমি একদম ওপৰত আহি গ'লোঁ। তো এয়া হ'ল আকাশীগংগা। তো এইটোৱে, ইয়াৰ পৰা নিজৰা বৈ থাকে ভিতৰে, অলপ ভয়ানক জেগা, ভয় লাগে গাইছ, নাযাওঁ দেই আৰু। তো ইয়াৰ পৰাই চাওক, ধুনীয়া আৰু। তো আৰু দেখাই আছোঁ, লগতে আমাৰ ধুনীয়া বেকগ্ৰাউণ্ড এটা আছে। তো আপোনালোকক দেখাই আছোঁ, কি বেকগ্ৰাউণ্ড দেখা পালোঁ, তহঁতি দেখা পালোঁ কি ভাল লাগছি। তো গাইছ, চাওক বেকগ্ৰাউণ্ড, চাওক কি ধুনীয়া এটা পৰিৱেশ, চাওক। তো গাইছ, বৰ্তমান ওপৰতে চাওঁ, তাৰমানে ইয়াতে বহা জেগা আছে, ইয়াতে ধুনীয়া।
তাতে বহিছোঁ অলপ ভাগা জিৰিছোঁ তাৰে মাজতে এটা কথা ক'ব বিচাৰিম মানে কি তলত এটা দাদা লগ পালোঁ দাদাজনে এটা কথা ক'লে ভাল লাগিল কথাটো মেছেজটো দিব দিছে দাদাই তো ভাল ত' দাদাজনৰ মানে ধন্যবাদ যে এনেকুৱা মেছেজ দিব লাগে তো আপোনালোকক মেছেজটো কৈছোঁ দাদাজনে এটা কথা কৈছে ইয়াৰ দুদিনমান আগতে মানে ইয়াতে এটা ঘটনা ঘটিছিল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ সেনেকুৱা আৰু জানাইতো আপোনালোকে কেনেকুৱা আৰু এনেকুৱা অকলশৰীয়া জেগাত তো সেইবিলাক যাতে মানে এনেকুৱা পৰিৱেশ জেগাত নহয় মানে কি দাদাজনে কৈছে মন্দিৰ মছজিদ কোনো এখন পাৰ্ক নহয় তো সেইগিলা জেগাত জানে সেনেকুৱা ঘটনা নহয় মানে কি পৰিৱেশটো যিটো পৰিৱেশ হৈছে দুদিন আগতে দাদাজনে কৈছে বহুত বেয়া পৰিৱেশ মানে কি লাষ্টত বহুত তাৰমানে ছোৱালীটো বহুত লজ্জিত হৈ গৈছে লজ্জিত যায় বেয়া কাম কৰি দিছে আৰু মানে কি ছুইচাইড কৰিছে তো এইটো বেয়া কথা তো মানে কি এনেকুৱা ঘটনা যাতে এনেকুৱা পৰিৱেশত নহয় আছে জাগা আছে বহুত জাগা আছে জাগা বনাই থৈ দিছে সেইগিলা জাগাত যাবা এনেকুৱা পৰিৱেশত নহয় যাতে এইটো এটা পবিত্ৰ অনুষ্ঠান এটা পবিত্ৰ জাগা তো পবিত্ৰ জাগাত জানো এনেকুৱা অসভ্যালি কাম নকৰে তো দাদাজনে বঢ়িয়া ভাল কথা এটা কৈছে তো আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ দাদাজনে ক'ব দিলে তো ভাল লাগিল দাদাজনক লগ পাই তো দাদাজনেও ভাল কথাই কৈছে এইটো তো আপোনালোকেও ক'লোঁ যে যোনে যোনে চাই আছে তো এইটো কথা আপোনালোকে শ্বেয়াৰ কৰিব যে মন্দিৰ মছজিদ পবিত্ৰ অনুষ্ঠানত বা পবিত্ৰ এটা ঠাইত এনেকুৱা যেন অসভ্যালি কাম নহয় তো সেইটোৰ কাৰণে অনুৰোধ আৰু পাহাৰৰ ওপৰত যায় এনেকুৱা তাৰমানে আহোঁতে কষ্ট হয় কিন্তু যেতিয়া আহি কেনে আমি ধৰ জিৰণি ল'ম তেতিয়া এটা শান্তি অনুভৱ হয় মানে কি মোৰ যেতিয়া বৰ্তমান এতিয়া সেনে শান্তি অনুভৱ হৈছে মানে কি ধুনীয়া বতাহ আহি আছে ভাল লাগিছে তো আহিব পাৰে আপোনালোকে মন্দিৰটো ভাল ধুনীয়া মন্দিৰ পবিত্ৰ মন্দিৰ তো মানুহ নাই আজি মানে কি গধূল হ'ব টাইম হ'ল না সেইকাৰণে মানুহ নাই তো ৰাতিপুৱাৰ টাইমত আহিলে মানুহ থাকে বহুত মানুহ থাকে মই আগে পিছৰে ভাবিছোঁ বহুত মানুহ হয় তো আপোনালোকে আহিব পাৰে ধাৰেশ্বৰ মন্দিৰত তো শুৱালকুছিতো আহিব পাৰে তো আহিব পাৰে আপোনালোকে ভাল ধাৰেশ্বৰ মন্দিৰটো আমি এতিয়া বৰ্তমান তলত যাম তো দেখাই আছোঁ গাইছ উঠানতে উঠিছিলোঁ ভৰি কচাই দিছিলোঁ উবাৰ গ'লো কিনে এনেকৈ এতিয়া তলত দেখি নাম দিলে ভয় লাগে মানে কি এনেই জাপিও আন পায় খুব পাতি এনেকৈ তো বৰ্তমান আমি এতিয়া ইয়াৰ পৰা ওলাওঁ এতিয়া আমি যাব লাগে ঘৰত মানে কি গধূল হ'ল বৰ্তমান আমি বাই বাই দিলোঁ এতিয়া আমি ঘৰত যাম আজৰি চাবি মোৰ তাতে আছে নেকি চাল নাছে একেটাৰ কি আনতে কি কৈছে না মোক কি মন্দিৰত যাম না চকৰি দেখা পাম এতিয়া মন বেয়া আছিল তো চকৰি নাই কিক মাৰ তো গাইজ বৰ্তমান আমি এতিয়া ঘৰলৈ যাই থাকোঁ মানে কি গধূলি কিনে তাৰে ব্লগটো ইয়াতে শেষ নকৰোঁ তো আৰু দেখাই যাম আপোনালোকক কিবা এটা তো গাইজ মানে কি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি দিব আৰু যোনে যোনে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আকৌ লগ পাইছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই জয় অসম।